উৎসৱ পাৰ্বণত গম পায় আমি যে কিমান অকলশৰীয়া মানে য'ত ভিডিঅ' কৰিব লাগে তাত নকৰে আৰু মনত পেলাই পেলাই দিব লাগে ভিডিঅ' কৰে কাৰণ আমাৰ বয়ফ্ৰেণ্ড নাই আমি অকলে অকলে আহি থাকিব লগা হৈছে আমাৰ মানে কাৰণ আমি চবে ছিংগল কাৰণে আমাৰ অৱস্থা চাওক আজি মই ভাবিছিলোঁ ময়ে চাগে বেছিকৈ মেকআপ কৰি আহিছোঁ কিন্তু ইয়াতে দেখি গম পাইছোঁ চাওক। হেল্ল' এভৰিৱান, নমস্কাৰ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। আজি হৈছে সৰস্বতী পূজা আৰু সৰস্বতী পূজা উপলক্ষে মোৰ ভণ্টিকেইজনীৰ লগত মানে সিহঁতৰ কলেজ যাব ওলালোঁ। এতিয়া যাব ওলাইছোঁ আমি মঙলদৈ, যিহেতু আজি গাড়ী বন্ধ সেইকাৰণে ওচৰৰে দাদা এজনৰ বেটাৰী গাড়ী ধৰিলোঁ আৰু গোটেইকেইজনী এতিয়া যাম মঙলদৈ কলেজ। এয়া আমি কলেজ আহি পালোঁ আৰু মোৰ চিনাকি মানুহ আৰু ভণ্টিবিলাকৰ লগত কথা পাতি আছোঁ। সেইখিনি ভিডিঅ' কৰিব নহ'ল আৰু মই যিখিনি পাৰোঁ আপোনালোকক দেখুৱাই যাম চাই। মই ভাবিছিলোঁ ময়ে চাগে বেছিকৈ মেকআপ কৰি আহিছোঁ কিন্তু ইয়াতে দেখি গম পাইছোঁ চাওক মানে আমাতকৈও বেছি মেকআপ কৰি অহা মানুহবিলাকক ভৰপূৰ সৰস্বতী মাই। ইফালে সৰস্বতী মাই কি মাইকী নহয় সৰস্বতী মাই কি জয় ভৰপূৰ মানে এইবিলাক কিমান মানুহ চাব আৰু বহুতে। আমি ইয়াতে সেৱা কৰিব ওলাইছোঁ এতিয়া শৰ্মা দা চাওক এইমাত্ৰ ফুট ল'লোঁ মানে মংগল এই মানে য'ত ভিডিঅ' কৰিব লাগে তাত নকৰে আৰু মনত পেলাই পেলাই দিব লাগে ভিডিঅ' কৰে দেখিছে মই কিমান ডাঙৰ ইউটিউবাৰ আৰু আপোনালোকেতো মোৰ ভিডিঅ' চাই গমেই পায় এইটো বৌ আৰু এইবাৰ এইটো কাহিনী বেলেগ মানে আমি বেটাৰী গাড়ীখন মংগলদৈ কলেজ লৈ গ'লোঁ মানে ৰখি আছে ইয়াতে কিন্তু ফাঁকি দি এতিয়া আহিলোঁ ডাইৰেক্ট মংগলদৈ কলেজত মানে বহুত মানুহ সেৱাকাৰী আছে সেইকাৰণে মংগলদৈ কলেজৰ পৰা ডাইৰেক্ট আমি এতিয়া জনৰাম চুকা আহিলোঁ এইখন জাতীয় বিদ্যালয় ইয়াতে সেৱা কাৰিলোঁ আৰু এতিয়া যাম বালিকা বা হায়াৰ ছেকেণ্ডাৰী। তো আপোনালোকক মই দেখাই আছোঁ আৰু চাই থাকিব আৰু মোক আজি কেনেকুৱা দেখা হৈছে মানে অকণমান মেকআপ বেছিকৈ কৰিছোঁ কেনেকুৱা দেখা হৈছে জনাব। তো চাই মানে কেৱল ইহঁতক ফটো মাৰিব লাগে তাৰমানে আজি অলপ বেছিকৈ মেকআপ কৰি আহিছে যি কেৱল ফটোৱে লাগে আৰু আপোনালোকৰ দিগন্ত দা আজি মোক কেনেকুৱা দেখা হৈছে বঢ়িয়া নে গুড গাৰ্ল হা থেংক ইউ। মানে এয়া জনৰাম চুকা গাৰ্লছত কিন্তু আজি মোৰ ভিডিঅ'টোত মানে মোৰ নিজৰ নাম ৱাটাৰমাৰ্কটো মানে উঠি আছে ভনিতা বুলি তলফালে আগে সেনেকৈ কৰি থোৱা আছে এইকেইটা যিহেতু মোৰে মোবাইল ময়ে আৰু উঠিলেও কথা নাই বাৰু। আমি ইয়াতে মানে এই জোনমণি আমাৰ ভাগ্যশ্ৰী আছে ইয়াতে ভাগ্যশ্ৰী থকাৰ কাৰণে আহি আছোঁ আমি। আমি ভাত পানী খাই আহিলোঁ কিন্তু মই মাজে মাজে ভিডিঅ' বনাবৰ কাৰণে পাহৰি থাকোঁ মানে পাহৰোঁ কিমান ডাঙৰ ইউটিউবাৰ আপোনালোকেও গম পাইছে। এইবাৰ মানে এইখন হায়াৰ ছেকেণ্ডেৰীখনত অকণমান যাম মানে চবফালে কাপোৰ আমি এখন ছিংগল মানুহ সেইকাৰণে মই বেছিকৈ ভিডিঅ' বনোৱা নাই মানে নিজৰে লাজ চৰম লাগি গৈছে আজি মানে এনেকুৱা মানুহ নায়েই প্ৰায়। আপোনাক মানে আজি সৰস্বতী পূজা স্পেচিয়েল মানে যিবিলাক কাপোৰ ঘূৰি ফুৰিছে সেইবিলাকক দেখাম বুলি কিন্তু আমি বেতলাক মানে মঙলদৈৰ পৰা আহি ইয়াতে যিহেতু জনৰাম চুকাত আহিলোঁ ইয়াতে যিহেতু আমাতকৈ সৰু আৰু মানে যিহেতু গাৰ্লছ বা এনেকুৱা সৰু ল'ৰা ছোৱালী ইহঁতে বেছিকৈ কাপোৰ মানে সৰু আৰু কি ঘূৰিব কাৰণ মই আপোনালোকক বেতলাক দেখাব নোৱাৰিম আৰু পাৱাৰখিনি দেখাম ৰ'ব। ইফালে আমি কেমেৰামেন এটা লগ পালোঁ মানে লগ পাই ফটো উঠাৰ পিছত ইমান টাইম নামাৰিলোঁ আৰু এইকেইটা ভাইটি এইটো ভাৰ্গৱ 2000 ফলোৱাৰ আছে কি ফলোৱাৰ আছে কিমান ইনচাল্ট দিছে মোৰ বোলে তোকে ছাবস্ক্ৰাইবাৰ আছে যেতিয়া ভিডিঅ' কৰিব লাগে তেতিয়া নকৰা বক কৰিহে আছোঁ আৰু মোৰ সম্পূৰ্ণ মেখেলা চাদৰটো চাওক এইযোৰ মানে পূৰা ভাউৰীয়া নাচ বাজ বানিছে ফুলি আছে সৰু এনেকৈ ঘূৰিলোঁ আৰু মোৰ মেখেলা চাদৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু মোক পুৰণা মেখেলা চাদৰ নে পুৰণাই হয় কাৰণ 2-3বাৰমান পিন্ধিছোঁ মানে যিহেতু আমাৰ বয়ফ্ৰেণ্ড নথকা মানুহ আমাৰ পিন্ধিলে হ'ল একযোৰ পিন্ধিলে হ'ল নাচায় সেইকাৰণে উপায় নাই আৰু মোৰ লগত থকাকেইটাই কি পিন্ধি আহিছে সেইকেইটাকো দেখাই আছোঁ। এইটো চাওক ববিয়ে পিন্ধিছে সেইটো পুবালি এইকেইটা ফটো উঠি আৰু এখন তামোল খাই আমি পূৰা খোজকাঢ়ি আহি আছোঁ কাৰণ আপোনালোকে জানে যে আজি গাড়ী কম নাম আছে নাম মানে আৰু ইফালে সৰস্বতী পূজাৰ কাৰণে নাম চলি আছে নাই নাচোঁ নাম নাচোঁ আমাৰ দুৰ্গতি চাওক মানে আমি উৎসৱ পাৰ্বণত গম পায় আমি যে কিমান অকলশৰীয়া
এই ডাইলগটো ইহঁতে ষ্টেটাছ মাৰিছে মই মাৰা নাই কাৰণ আমি চবে ছিংগল কাৰণে আমাৰ অৱস্থা চাওক আজি বাকী চবে মই আপোনালোকক দেখাই আছোঁ আমাৰ কাষেৰে কিমান বাইক লৈ অহা যোৱা কৰিছে বুকুখন মানে ফপংকৈ যায় আৰু নে আমাৰ আমাৰ কাষেৰে যেতিয়া মানে কাপোৰবিলাক চুলি তুলি মেলি কিন্তু মই ভিডিঅ' কৰিব নহ'ল মানে হয় এইবিলাক ওচৰলৈ আৰু গৈছে এইকেইটা অকল আমাৰ হিংসা নালাগে আজি বয়ফ্ৰেণ্ড ক'ত দেখাম আমাকে দেখোঁ অঁ সেইকাৰণে আপোনালোকে আমাকে চাই থাকক সৰস্বতী পূজা আজি এনেকৈয়ে গ'ল আপোনালোকৰো কেনেকুৱাকৈ গ'ল জনাব এইটো ভিডিঅ' কি হ'ল ঘৰলৈকে যাম কিমান কিলোমিটাৰমান হ'ব 8 কিলোমিটাৰমান হ'ব যদি গাড়ী পাওঁ তেতিয়াহে গাড়ীত যাব পাৰিম আৰু এইটো ভিডিঅ' কি হ'ল কি নহ'ল মই নিজেও নাজানো কিন্তু দিম মই আধা মানে ভিডিঅ' কৰিবৰ কাৰণে মই পাহৰি থাকোঁ আৰু মানে যিখিনি পাৰোঁ মই সেইখিনি এডিট কৰি আপোনালোকক দিম আশা কৰিছোঁ চাব আৰু বেয়াকৈ নক'ব আৰু আমাক কেনেকুৱা দেখা হৈছে আমি ভালকৈ শুনিম দে অঁ সেইটো হয় আপোনালোকে যদিও বেয়াকৈ কয় তথাপিতো ভালকৈ শুনিম আমাৰ মানে সেইখিনি শক্তি আছে শুনিব পাৰা আৰু আশীৰ্বাদ হিচাপে ল'ম আমি আৰু কিবা ক'ব বেয়া নাপাওঁ আজি মানে আমি নিজে মেকআপ কৰি আহিছোঁ কেনেকুৱা দেখা হৈছে আপোনালোকে ক'ব আৰু আমি আমাৰ দুখ লাগি গৈছে কাৰণ আমাৰ বয়ফ্ৰেণ্ড নাই আমি অকলে আহি থাকিব লগা হৈছে হয়নে নহয় ষ্টিল ব্ৰ বুলি কৈছে ষ্টিল আমাৰো এদিন হ'ব সেইদিনাখনে আপোনালোকেও দেখিব আমিও এনেকৈ যাম ইমান দেৰি হ'ল আৰু আমি হাঁহি মানে কিবা বেলেগ এটা কথা হাঁহি চাওক এই দিনৰ পৰা গধূলি হ'ল এতিয়ালৈকে আমি আহিয়ে পোৱা নাই আহি আছোঁ আৰু বেছি নাই আমি খোজকাঢ়ি আহি আছোঁ আৰু কিছুমান আমাৰ কাষেৰে নহয় আমাৰ মানে গাৰ কাষেৰে কিমান বাইক লোৱা মানুহে ধুলাকে খুৱাই গ'ল অৱস্থা নোহোৱা হ'ল আমি মানে এনেকৈ গমটো পাইছে আৰু চাওক এইকেইটা মেকআপৰ দৰকাৰ নাই এতিয়া আৰু মেকআপৰ দৰকাৰ নাই কাৰণ ঘৰ পালোঁ এইকেইটা গেলিও গৈ যাক মানে